নমস্কাৰ এই ভিডিঅ'টো যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব কাৰণ তোমালোকে এতিয়া মেট্ৰিক পাছ কৰিছা বহুতে মেট্ৰিক পাছ কৰিছে আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট অতি শীঘ্ৰে প্ৰকাশ কৰিব ঠিক আছে এতিয়া মেট্ৰিক পাছ কৰা বন্ধুসকলৰ বহুত মানে কি হৈছে যিসকলে ফাৰ্ষ্ট ডিভিজন দি পাছ কৰে মেক্সিমাম কেণ্ডিডেটে ক'ত যাব সায়েন্সত এডমিশ্যন ল'ব আৰু সায়েন্সত এডমিশ্যন ল'লেই নহ'ব গতিকে আপোনালোকৰ যদি সায়েন্সৰ মানে মন আছে তেন্তেহে লওক মই বাৰে বাৰে কৈছোঁ যদি পেৰেণ্টছৰ মানে ফ'ৰ্চফুল মতে যদি আপোনালোকে সায়েন্স ছাবজেক্টটো লয় পিছত এনেকুৱা প্ৰব্লেম হ'ব মানে কথা ক'ব নালাগে মই এতিয়া ডাইৰেক্টলি কৈ দিব আছোঁ বন্ধুসকল যিসকল বন্ধুসকল ঠিক আছে নে মেথছ তথা সায়েন্স বিষয়টো ভাল পাই আছে তেওঁলোকে সায়েন্স ল'ব পাৰে ধুনীয়াকৈ এডজাষ্ট হৈ যাব কিন্তু কিছুমান বন্ধু আছে যিসকলে ধৰি লোৱা লজিষ্টিক্স মানে ধৰি লোৱা যেনেকৈ তোমাৰ ইংলিছ ছাবজেক্ট বা আছামিজ ছাবজেক্ট এইবোৰ বেছি ভাল পায় গতিকে তেওঁলোকৰ কাৰণে মানে কি হৈছে আৰ্টছ লোৱাটো বেটাৰ এতিয়া চাই লওঁ মই কথা এটা কওঁ মানে আমাৰ মাইণ্ডটোও তেনেকুৱা এতিয়া মই কোৱা কথা নহয় এইটো এটা ৰিচাৰ্চে কৈছে যে আমাৰ মাইণ্ডটো যিসকলে মানে লজিষ্টিক ভাল পায় মানে মেথমেটিক্স ভাল পায় ছায়েন্স ভাল পায় সিহঁতে মানে ছায়েন্সৰ বিষয়টোত বহুত ভালকৈ এডজাষ্ট হ'ব পাৰে কিন্তু যিসকলে ইংলিছ আছামিজ মানে তোমাৰ লেংগুৱেষ্টিক যিবোৰ মানে ছাবজেক্ট আছে সেইবোৰ ভাল পায় সিহঁতে কি হ'ব মানে ফটককৈ এডজাষ্ট হ'ব নোৱাৰিব ফলস্বৰূপে কি হ'ব ফাৰ্ষ্ট ইয়াৰ ৰিজাল্টটো বহুত মানে বেয়াকৈ হ'ব কিন্তু ছেকেণ্ড ইয়াৰটো পাছ কৰিব কিন্তু তোমাৰ মেট্ৰিকৰ ফলাফলতকৈ তোমাৰ পাৰ্চেণ্টেজ লেভেলটো কমি যাব মই কথাটো এনেই কোৱা নাই দেই ভালকৈ অলপ শুনিবা কথাটো আৰু যিমান পাৰা বন্ধুসকলেও শ্বেয়াৰ কৰি দিয়ে কাৰণ মই এইটো মানে কলম আৰু কাগজৰ সৈতে বনাই আছোঁ বুলি ভিডিঅ'টো স্কিপ কৰি নাযাবা অলপ কথাবোৰ শুনি লোৱা একদম চিম্পল কথা কাৰণ তোমাৰ এইটো লাইফৰ কথা পূৰা লাইফটো মানে ডিপেণ্ড কৰিবি ইয়াৰ ওপৰত তুমি এবাৰহে বস্তুটো চাবা সম্পূৰ্ণ লাইফৰ কথা আছে তুমি অলপ ভালকৈ ভাবি লোৱা ভাবি চিন্তি লোৱা যদি পেৰেণ্টছে চাই আছে তেতিয়া এই ভিডিঅ'টো আপোনালোকে অলপ ভালকৈ শুনি লোৱা কথাবোৰ এতিয়া চোৱা আমাৰ মাইণ্ডে যদি মানে মেথামেটিক্সটো এডজাষ্ট কৰিব পৰা নাই ছায়েন্স বিষয়টো একদমেই ভাল লগা নাই পটকৈ যদি ছায়েন্স বিষয়টো লৈ লওঁ তেতিয়া কি হ'ব আমাৰ মাইণ্ডে সেই ছাবজেক্টটো ইমানৰ পৰা পঢ়াৰ ডিপেণ্ড হ'ব ফলস্বৰূপে কি হ'ব যদি আপোনাৰ ল'ৰা বা ছোৱালী পাৰ্চেণ্টেজ 85 বা 90 আছিলে বা ছায়েন্স লৈ ল'লে ফটকৈ তেতিয়া কি যাব অলপমান কমি যাব 70% বা 68ৰ ভিতৰত আটকি পৰিব পাৰ্চেণ্টেজটো ইয়াৰ মেইন কাৰণটো কি হ'ব যদি এডজাষ্ট হ'ব পৰা নাই কাৰণ সকলো ষ্টুডেণ্টৰ মাইণ্ড কেপাচিটি ছেম নাথাকে এইটো কথাটো অকণ মন কৰিব দেই ভালকৈ কৈছোঁ কিন্তু কিছুমান ষ্টুডেণ্ট আছে যিসকলে পেৰেণ্টছৰ কথা মতে ফ'ৰ্চফুলভাৱে ছায়েন্স ল'বলৈ যায় সেইকাৰণে কথাটো কৈছোঁ মই ভালকৈ অলপ চাই ল'বা দেই তাৰপিছত মই কথা এটা কওঁ যিসকলে কমাৰ্চ ল'ম বুলি ভাবিছে কমাৰ্চ ছাবজেক্টটো বৰ ধুনীয়া যিসকলে মেথছ ভাল পায় তেওঁলোকে কমাৰ্চ ছাবজেক্টটো ধুনীয়াকৈ ল'ব পাৰে মানে কমাৰ্চত অলপ মেথছ আছে বেছি মেথছ নাই আৰু যিসকলে লজিষ্টিক ছাবজেক্ট ধৰি লওক তোমাৰ আৰ্টছত এডমিশ্যন ল'ব বিচাৰিলে ধুনীয়াকৈ ল'ব পাৰে কাৰণ আৰ্টছ বহুতে কয় যে আৰ্টছত স্ক'প নাই ছায়েন্সতে বহুত বেছি স্ক'প আছে আৰ্টছতো বহুত বেছি স্ক'প আছে ভালকৈ ডিগ্ৰী পাছ কৰি পেলাই তুমি বিভিন্ন গভৰ্ণমেণ্ট জব দিব পাৰা লগতে APSC এক্সাম দিব পাৰা UPSC দিব পাৰা আৰু আৰ্টছ কৰি পেলাই তুমি বিভিন্ন ধৰণৰ বিজনেছ লাইনতো যাব পাৰিবা ঠিক আছে নে বহুতে মানে কৈ থাকে আৰ্টছত কোনো লাইন নাই ছায়েন্সত বহুত লাইন আছে কমাৰ্চত লাইন নাই এইবোৰ কথা নহয় তোমাৰ ওপৰত ডিপেণ্ড কৰিব তুমি কোনটো লাইনত যোৱা কিন্তু মোৰ মতে তুমি ছায়েন্স ল'ব পাৰা যদি তোমাৰ মানে মনে কয় বা তুমি পাৰিম বুলি ভাবিছা তেতিয়াহে লোৱা যদি মনে কোৱা নাই পেৰেণ্টছৰ ফ'ৰ্চফুল মতে নল'বা কাৰণ তোমাৰ এইটো লাইফৰ কথা আছে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল বাকী বন্ধুসকললৈ যাতে তেওঁলোকে সাৱধান হয় মই বাৰে বাৰে কৈছোঁ কাৰণ এবাৰ যদি ডিচিশ্যনটো লোৱাৰ পিছৰ পৰ্যায়ত পস্তাবলগীয়া হয় ঠিক আছে ইমানেকৈ সামৰণি মাৰিছোঁ ধন্যবাদ